পালনাম চাবৰ কাৰণে আৰু লগৰবিলাকো ওলাবলৈ ধৰিছে। মই এতিয়া যাম গা চা ধুই লওঁ, তাৰপিছত পালনামত কেনেকুৱা কি হয় চব দেখুৱাম। আৰু এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া ঘৰৰ পৰা ওলাই ল'লোঁ আৰু এতিয়া পালনাম চাবলৈ গৈ আছোঁ। আপোনালোকক কি হয় চব দেখুৱাই যাম। আৰু এতিয়া মানে চব লগৰবোৰ গৈ আছে আৰু ময়ো গৈ আছোঁ। তাৰপিছত চাই থাকক। ফাইনেলি পাই গ'লোহি আমি এটা ঘাটটোৰ পৰা আমি পাৰ হ'ব লাগিব। আৰু মই পাৰ হ'লোঁ, তাৰপিছত মোৰ লগৰকেইটা আহি আছে। তাৰপিছত লগৰকেইটা আহি লওক আৰু যাম পালনাম চাবৰ কাৰণে। আৰু আপোনালোকক দেখুৱাই যাম কি হৈ আছে পালনামত, কেনেকুৱা কি ধৰণৰ হৈ আছে চব দেখুৱাই যাম। আৰু আমি গৈ আছোঁ সত্ৰলৈ। তাৰপিছত আপোনালোকক দেখুৱাম কি পাওঁ। আৰু তাত এখন মেলা বহে, সেই মেলাও দেখুৱাম। আৰু এইবোৰ আমাৰ লগৰবোৰ গৈ আছে। চাই থাকক। ল'লোঁ মন্দিৰ ল'লোঁ তেলবন্তি। আৰু এতিয়া সত্ৰ যাম। ভিডিঅ' এটা শ্বুট কৰি আছোঁ। তো ফাইনেলি আমি সত্ৰৰ ভিতৰতে বহিছোঁ। তাৰপিছত ইয়াতে বন্তি জ্বলাম আমি। লাগি আছে আৰু এটা এটা ব্লগাৰ মাজুলী বদাস আৰু এইবোৰ চব দেখিছে সত্ৰ মানুহ। আৰু সেইডাল হ'ল তুলসী কাঠ। হয় এখন সত্ৰ ভিতৰত। আৰু এতিয়া বহুত দূৰ দূৰণি মানুহ আহিছে। তো ইয়াৰ দেখিছে চব সকলোবোৰ মানুহ ৰখি আছে। আৰু এইখন হ'ল সত্ৰখন। আৰু বিকিদা আৰু এতিয়া আমি দেখুৱাম মেলাখন দেখুৱাম। বলক তো চব ইমান মানুহ ইয়াত মানে চব পালনাম চাবৰ কাৰণে আহিছে। বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহ। আৰু সকলোৱে বন্তি দি মেলি মানে ইয়াত মেলা হৈ আছে। মেলাত কিবাকিবি বস্তু কিনিব, কিবাকিবি চাব। চব কিমান মানুহ। আৰু এইখন হ'ল সত্ৰৰ মেইন গেটখন। সকলোবোৰ চব বজাৰ বহি আছে।
আছোঁ চব ওপৰত কি ধুনীয়া ভিউ ওলাইছে চব এইখনৰ মেলাখন পালনামৰ মেলা চব ক'ত